আগলৈ বৈছোঁ এই মুহূৰ্তত আজি সৰস্বতী পূজাৰ দিনা আমি সৰস্বতী পলুৱাই আনিছোঁ এই সতীৰ্থ দেখিছে পলাকে এয়া পোনপটীয়া সম্প্ৰচাৰত দেখাইছোঁ আচলতে আৰু যিমান বন্ধু আছে তেখেতৰ লগৰ বা চাবৰ আমাৰ সতীৰ্থসকল সকলো দেখিছে বাইকত এতিয়া লানি নিচিনা বাইকৰ ভিৰ আৰু এই মুহূৰ্তত কি অনুভৱ কেনেকুৱা লাগিছে পলাখন মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি ক'বা আৰু অকণমান নিজৰ ঘৰ পাব অলপ আগত গৈ ভয় লাগিছে নাই হা কি পলা আহিলা নে ঘৰত উঠি আহিছা ঘৰলৈ মনত পৰিছে নাই পৰিছে এই কন্দা নাই কণীয়া কি হ'ব কণীয়া কন্দা নাই নাকান্দিলে কেনেকৈ হ'ব এয়া দেখিছে অতি এটা অতি মানে সুন্দৰ পৰিৱেশ বুলি ক'লে আচলতে ভুলখন হ'ব সতীৰ্থ পলা তেখেতে আজি ছোৱালী পলুৱাই আনিছে এই মুহূৰ্তত আমি গৈ আছোঁ আৰু সমগ্ৰ লগৰ সতীৰ্থসকল আহি আছে আৰু এনেকুৱা পৰিৱেশ আচলতে মই জীৱনত পোৱা নাই প্ৰথমবাৰৰ বাবে এই পৰিৱেশ পাইছোঁ আৰু আমি খন্তেক পিছত তেখেতৰ ঘৰত পামগৈ এয়া দেখুৱাইছোঁ জীৱনত চাগে প্ৰথমবাৰৰ বাবে এনেদৰে লগৰ এজনৰ কাৰণে ছোৱালী পলুৱাই আনিছোঁ আৰু আগতে ছোৱালী পলুৱাই অনাৰ অভিজ্ঞতা নাই এইবাৰ প্ৰথম আৰু এয়া দেখুৱাইছোঁ আমি খন্তেক পিছতে পামগৈ অলপ আগলৈ চিটু কেনেকুৱা লাগিছে লগৰ এজনে কেলে কি লগৰজনে আনিলে যেতিয়া লাহে লাহে আমিও আনিম মুখ্য কৰি আৰু তাৰ ঘৰখন ভালে কোমলে চলিব লাগে সেইটোৱে আমাৰ আশীৰ্বাদ আৰু মৰম চেনেহ চব আছে আৰু আমাৰ এতিয়া গুৰুজনীজনীও বহুত ভাল বুলিয়ে অতি সুন্দৰ এটা পৰিৱেশ এয়া দেখুৱাইছে কণীয়া লাভ কৰিছে কণীয়া লাভ কৰিছে কণীয়া কান্দিছে কণীয়া কন্দা দৃশ্য কণীয়া ঘৰলৈ মনত পৰিছে নিশ্চয় কাৰণে কণীয়া কান্দিছে দেখিছে কিন্তু খন্তেক সময়ৰ পিছত দেখা যাব কণীয়াই কিমান কান্দে কিমান দুখ কৰে কণীয়াই নিজৰ ইচ্ছা মতে কণীয়াৰ লগত কথা পাতিলোঁ কুটুমনি ভালেই মাত কথা ভাল মাতত গম পাওঁ কি হয় ভালে আমাক গ'লে ভাল চবে চাই বেয়া চবে চাই আৰু দুদিনৰ পাছত গম পোৱা যাব এয়া আমাৰ মাজত বহুত উপস্থিত আছে আমাৰ তেখেতৰ দুই এটা ক'ব বহুতখিনি এতিয়া দুদিন মাজতে মই বহুত ভাল লাগিছে এটা আনন্দময় পৰিৱেশ সৃষ্টি হৈছে ইয়াত দেখিছে ধূলি বাইকৰ যথেষ্ট বাইক হৈছে ৰাস্তাটো ইতিমধ্যে ধূলি হৈ পৰিছে আৰু আমি পোনে পোনে আপোনালোকক দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য আচলতে সকলো এই মুহূৰ্তত যথেষ্ট ফূৰ্তিত আছে সতীৰ্থ এজনে সকলোৱে আচলতে ফূৰ্তি আছে আনন্দত আছে আৰু মই আকৌ দেখুৱাব বিচাৰিছোঁ কণীয়াই কান্দিছে অলপ লাজ কৰিছে কেমেৰাখন লাবলৈ লাইভ দি থকাৰ বাবে ধৰাই কৈছে লাজ কৰা নাই নহয় মৰম
ভাল লাগিছে আজি যিহেতু পলাশে সৰস্বতী পূজাৰ দিনাখনি সৰস্বতী পলুৱাই লৈ গুচি আহিছে আমাৰ খুব ভাল লাগিছে খুব ফূৰ্তি লাগিছে এটা মনত বেয়াও লাগিছে যিহেতু বয়স হৈছে তুমি যথেষ্ট ডাঙৰ অলপ চাগে বেয়া লাগিবই নিশ্চয় আমি পলাশৰ ঘৰ পাই গৈছো পোনে কণীয়া ঘৰ পাইছো সেয়া দৰা ঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম পোনপটীয়া কি হয় নাজানো সন্ধিয়া কান্দিছে লাগিছে অলপ চেহেৰাটো চাই পেলাই সন্ধিয়া কন্দা নাই অলপ কান্দিছে অলপ কান্দিছে নাই সন্ধিয়া আজিকালি নাকান্দে পাই সঁচাকে ঘৰলে মনত নাই পোৱা নেকি জানো এনেকে ধোৱা হাতে মাৰ আকৌ ধোৱা এইটো ধোৱা মুচ এতিয়া সেইটো মুচি দে আকৌ গামোচা সেইটো ধোৱা ভালকে মুচ এতিয়া মুচ তুমি দিয়া এতিয়া ভালকে ধোৱা এনেকে ধোৱা তাৰপিছত হেৰি দে গামোচা মুচ ৰাস্তাত কিনা মাছ উলিয়াই মাছ দে সম্পদে পলায়নৰ বিয়াৰ পথাৰ এই মুহূৰ্তত পৰিৱেশটো কিছু বেলেগ হৈছে আপোনালোকক পৰৱৰ্তী সময়ত দেখুৱাম এই মুহূৰ্তত দেখুৱাব নোৱাৰিম